নমস্কাৰ মোৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে উপন্যাস পাঠ অনুষ্ঠানটিত কাঞ্চন বৰুৱাদেৱৰ ৰচিত ধাৰাবাহিক উপন্যাস অসীমত যাৰ হেৰাল সীমা উপন্যাসখনি শুনি আছে। আজি এই উপন্যাসখনি ত্ৰয়োদশ খণ্ডটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। চম্পাই কৈ গ'ল, ৰজাৰ কোঁৱৰ টোপনিত অচেতন হৈ পৰি আছিল। ঠিক টোপনিত অচেতন নহয়, ধৰা চকু মেলি শুই আছিল। আৰু ৰাজকুঁৱৰীৰ হাতত আছিল সোণৰ কাঠি। সেই সোণৰ কাঠিৰ পৰশ পাই সাৰ পাই উঠিল ৰজাৰ কোঁৱৰ। দেখে সন্মুখত ৰাজকুঁৱৰী। চকুৰ আগৰ পৰা কুঁৱলীৰ আৱৰণখন পৰশৰ উত্তাপত গলি নাইকিয়া হৈ গ'ল। পৃথিৱীখন হৈ পৰিল ৰঙীন। প্ৰতিটো বস্তুৱেই চকুৰ আগত দেখা দিলে ধুনীয়া হৈ। চম্পাও হৈ পৰিল ধুনীয়া। মৌৰা চৰাই, পাৰবোৰকে আদি কৰি সকলোবোৰেই ৰাজকুঁৱৰৰ চকুত আজি ধুনীয়া হৈ দেখা দিলে। আনকি ৰামী ধুবুনীৰ গাধজনীও। বাধা দি ক'লো, মই কেতিয়া কৈছিলোঁ গাধজনীও ধুনীয়া বুলি? নাই কোৱা হয়। পাছে আগতে সোধা হ'লে তাকো ক'লাহেঁতেন। বাৰু কোৱাচোন, ৰাজকুঁৱৰীক আজি বুদ্ধিৰ যুদ্ধত খুব জব্দ কৰি আহিছা নহয়? ঠিক ওলোটা। চম্পাই আচৰিত হৈ ক'লে, মানে হাৰি আহিছা? অকল হাৰাই নহয় চম্পা, দুৰ্ঘোৰ পৰাজয় বৰণ কৰি দৌৰি আহিছোঁ তোৰ ওচৰলৈ, তোৰ আঁচলৰ আঁৰত লাজ ঢাকিবলৈ। আঐ দেহি। চম্পাই মোৰ মুখলৈ চাই তাত তাৰ অভাৱ লক্ষ্য কৰিলে। কিন্তু পৰাজয়ৰ গ্লানিটো তোমাৰ মুখত দেখা নাই। বৰঞ্চ কি? গ্লানিৰ পৰিৱৰ্তে গৰিমা। নিশ্চয়। বাক্যেৰে অপ্ৰকাশ থাকিলেও মুখৰ ভাৱত সম্পূৰ্ণ প্ৰকাশ পাইছে। চাওঁ বহাচোন, ইমান চটফট কৰি ফুৰিছা কেলৈ? মনটোৰ লগে লগে শৰীৰটো যে চঞ্চল হৈ উঠিছে ক'ব পৰা নাছিলোঁ। শান্তিৰে বহি থাকিবলৈ টান পাইছোঁ। গৌৰীৰ ওচৰত আজি বাৰে বাৰে হাৰি গ'লোঁ। তথাপি মনতে ভাৱ হৈছে যেন ময়েই জিকিলোঁ, ভাবি নাপাওঁ। দেখা দেখি হ'লেই দুয়োকো নিষ্ঠুৰভাৱে আক্ৰমণ কৰোঁ কিয়? শত্ৰুক জব্দ কৰি পোৱা তৃপ্তি আনন্দৰ কাৰণেই নে ইমান উৎসাহ? নে অন্তৰৰ অন্তৰতম প্ৰদেশত থকা সুকীয়া সত্তাক দাবী কৰাৰ দ্ব্যৰ্থক প্ৰকাশ? চম্পাই মোৰ ফালে তীক্ষ্ণভাৱে চাইছে। ওঠত খেলি থকা দুষ্ট হাঁহিটোৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি একো নভবাকৈ হঠাৎ ক'লোঁ, চম্পা, এবাটি খোৱাপানী আনচোন। হাঁহিটো ওঠত লৈ চম্পাই লাহেকৈ সুধিলে, সঁচাই পিয়াহ লাগিছে? নাই লগা। তেন্তে? বোধ কৰোঁ গৰমহে লাগিছে। বিচনী এখনকে আন। বিচনী? ইমান জাৰত? সঁচাই কোৱাচোন কি লাগে? একো উত্তৰ বিচাৰি নাপাই মনে মনে থাকিলোঁ। চম্পাই মোৰ গাতে আউজি কাণৰ কাষলৈ মুখখন নি ফুচফুচাই সুধিলে, ঠিক কৰিব পৰা নাই নহয় কি লাগে? থাওক বাৰু, আচলতে তোমাকতো আৰু সেইবোৰ একো নালাগে। দেখিছোঁ তোমাৰ একেবাৰে শেষ অৱস্থা। কিন্তু কোৱাচোন মোক, হঠাতে আজি তোমাক কিহে পালে? জানো, ক'ব পৰা নাই কিহে। মই ক'ব পাৰোঁ, কমনে কিহে? ক, তোমাক আজি ভূতে পাইছে। উচাপ খাই উঠাৰ ভাও ধৰি প্ৰশ্ন কৰিলোঁ। ভূতে? কি ভূত? অলপ অসাধাৰণ। তোমাৰ সাধাৰণ ভূতৰ শ্ৰেণীত সি নপৰে। ৰূপৰ আধলিটোৰ দৰে তাৰ এপিঠিত লিখা আছে সুখ, আন পিঠিত দুখ। পৰিচয়টো বৰ অস্পষ্ট। ভাষাটো অলপ সংযত কৰি ক। মোৰ গাত ঠেলা এটা মাৰি চম্পাই ক'লে, তোমাৰ মৰুখমতী চম্পাৰ ওচৰত কাব্য শুনিবা বুলি আশা কৰিছা নেকি? শুনা, বতাহৰ নিচিনা তাৰ না আছে ৰূপ, না আছে ৰং। সেই ভূত অশৰীৰী, কায়া নহয়, ছায়া। তাক তুমি দেখা নোপোৱা, স্পৰ্শও কৰিব নোৱাৰা। কিন্তু মনৰ ওপৰত তাৰ অসীম প্ৰভাৱ। প্ৰশ্ন কৰিলোঁ, নতুন আমদানি? ভুল, তোমাৰ একেবাৰেই ভুল। সি পুৰণা, অনাদিকালৰ পুৰণা, মাথো নতুনকৈ তাৰ আবিৰ্ভাৱ। পুৱাৰ আকাশৰ দৰে সদায়েই নতুন, সদায়েই পুৰণা। পুৰণা আকাশত নতুনকৈ গজি উঠা গধূলিৰ তৰাবোৰৰ দৰে সদায়েই নতুন, অথচ চিৰকালৰ পুৰণ। সেই অতীত পুৰণা ভূতেই পৃথিৱীৰ জন্মৰে পৰা প্ৰতিটো মানুহৰ জীৱনত নতুন কৰি আবিৰ্ভাৱ হয়। ঠিক আজি তোমাৰ জীৱনলৈ সি যেনেকৈ আহিছে। হাঁহি ক'লোঁ, কিন্তু ভূতে পোৱা যেনতো নিজক লগা নাই চম্পা। নালাগিবৰে কথা।
জোনবাই পোহৰ পাই জাপ খাই থকা কুবলয়ৰ সুপ্ত পাপৰি কিয় যে উন্মুক্ত হৈ যায় তাকতো আৰু সি নুবুজে যে তাক সেই ভূতেই পাইছে। অৱশ্যে দিনৰ পোহৰৰ দৰে সি স্পষ্ট নহয়, জোনাকৰ দৰে সি সদায় অস্পষ্ট কিন্তু সুন্দৰ। বাৰু তোৰ কথা মানিলোঁ, কিন্তু মানুহৰ অন্তৰৰ সেই পবিত্ৰ সুন্দৰ নিৰ্মল অনুভূতিটোক এনেকুৱা এটা অপবিত্ৰ নাম দিলি কেলৈ? চম্পাই হাঁহি উত্তৰ দিলে, ভূত নাম থোৱাত তুমি বেয়া পাইছা নহয়, কিন্তু দাদা পাহৰি গৈছা কিয়? ৰূপালী আধলিটোৰ দুয়ো পিঠিত যে আন্ধাৰ আৰু পোহৰ দুটা বিপৰীত অৱস্থাত ওচৰা ওচৰি হৈ আছে, তাৰ এটাৰো ওপৰততো তোমাৰ মোৰ বা আন কোনো মানুহৰে জোৰ নাথাকে। তাৰে যিকোনো এটাই যে আমাৰ জীৱনলৈকো আহিব পাৰে, যদি সি পোহৰ ভাগ নহৈ আন্ধাৰ ভাগ হয়, তেতিয়া। অলপ সময় মনে মনে থাকি ক'লো, ঠিকেই কৈছ চম্পা, তেতিয়াৰ সেই অৱস্থা ভূতে পোৱাৰ লগতে তুলনা কৰিব পাৰি। কিন্তু মোক এটা কথা কচোন, তাৰ লগত তোৰ পৰিচয় কেনেকৈ হ'ল? যিহেতু ময়ো যে এই পৃথিৱীৰে মানুহ, মোৰ জীৱনতো যে তাৰ আবিৰ্ভাৱ হ'ব পাৰে তাক। চম্পা ৰৈ গ'ল। হঠাৎ ক'ব নোখোজা কথাখিনিও যেন ভুলতে মুখ ফুটি ওলাই আহিল। আচৰিত হৈ চম্পাৰ মুখলৈ চালোঁ, কিন্তু তাৰ আগতেই চম্পাই নিজক সংযত কৰি আগৰ দৰেই হাঁহি ক'লে, কিয়? তুমি জানো পাহৰি গৈছিলা যে ময়ো মানুহ? চম্পাৰ মুখলৈ চাই মই বুজিব নোৱাৰোঁ চম্পাই ধেমালি কৰে নে সঁচা কথাই কয়। সুধিলোঁ, বাৰু মানিলোঁ, পিছে ৰূপোৱালী আধলিটোৰ কোনটো ভাগ তই পালি চম্পা? এটাও নাপালোঁ। কিয়? এইমাত্ৰ কলি দেখোন তোৰ জীৱনটো তাৰ আবিৰ্ভাৱ হৈছিল। তেন্তে এটাও নোপোৱাৰ কাৰণ? কাৰণ অলপ অদ্ভুতভাৱে সি মোৰ ওচৰলৈ আহিছিল। উগ্ৰ উত্তেজনাত প্ৰথম ভাবিছিলোঁ আধলিটোৰ পোহৰ ভাগেই পাইছোঁ, বৰ আনন্দ হৈছিল। কিন্তু অলপ থিৰ কৰি হৈ চালোঁ, দেখিলোঁ পোহৰ ভাগ নহয়, আন্ধাৰ ভাগহে। বৰ দুখ হ'ল। গোসাঁই ঘৰলৈ দৌৰি গৈ দীঘল দি পৰিলোঁ। তাত ত্ৰিভংগ মুৰুলীধৰক সুধিলোঁ, ভগৱান, কিয় এনে হ'ল? মই ক'ত ভুল কৰিলোঁ? মইতো বিচৰা নাছিলোঁ। কিয় মোৰ ভাগত আন্ধাৰ ভাগ পৰিল? মুৰুলীধৰে হাঁহি মাৰি মোক ক'লে, চম্পা শুন, তই বৰ উত্তেজিত হৈ আছ। সেই দেখি ভালকৈ দেখা নাই, আকৌ চা। ভালকৈ চাই তেতিয়াহে দেখিলোঁ। ব্যগ্ৰ হৈ সুধিলোঁ, কি দেখিলি? দেখিলোঁ আধলিটোৰ দুয়োটা পিঠিয়ে মোৰ পৰা সমান আঁতৰত। তাৰ মানে সি চেপেটা হৈ নপৰি থিয় হৈ থাকিলে। অকল থকাই নহয়, জগন্নাথৰ ৰথৰ চকৰিটোৰ দৰে সি মোৰ বুকুত ইমূৰৰ পৰা সিমূৰলৈকে পৰম আনন্দত ঘূৰি ঘূৰি ফুৰিছে। আকৌ প্ৰশ্ন কৰিলোঁ, তাৰ তলত কি লিখা আছে? লিখা স্থানৰ বৰ অভাৱ, গতিকে একো নাই, চিৰ শূন্য। শূন্য? কিন্তু শূন্য যেন সীমাহীন চম্পা। আৰু ঘূৰি থকা চকৰিটোৱে যে তোৰ কোমল বুকুত দাগ কাটি যাব, তোৰ কষ্ট নহয়? প্ৰথম হৈছিল, এতিয়া আৰু গাড়ীৰ লিকৰ দৰে হৈ পৰিছে, তাৰ আৰু নতুন দাগ নপৰে। অভ্যাস হৈ গৈছে দেখি আৰু কষ্টও নহয় অলপো। চম্পাৰ হাতত ধৰি মিনতি কৰিলোঁ, চম্পা, কাবৌ কৰিছোঁ আৰু হাতৰ নহয়, মোক সকলো স্পষ্ট কৰি কচোন। চম্পাই হাঁহি উত্তৰ দিলে, তুমিও ভাল দাদা, যিটো বস্তুৰ অস্তিত্বই অস্পষ্ট তাক বাৰু মই কেনেকৈ স্পষ্ট কৰি কওঁ? তথাপি শুনা তেন্তে। আন্ধাৰ বাটে বাটে মই অকলে গৈ আছিলোঁ। হঠাৎ দেখিলোঁ দূৰৈত এটা সোণ ৰূপৰ মণি মুকুতাৰে সজা বিৰাট প্ৰাসাদ। তাত হাজাৰ হাজাৰ বন্তি জ্বলি গোটেই প্ৰাসাদটোৱে আন্ধাৰৰ মাজত তিৰবিৰ কৰি জিলিকি আছে। সোমাবৰ বৰ মন গ'ল, তোমাৰো গ'লহেঁতেন। কিন্তু প্ৰাসাদলৈ যোৱাৰ মাথো দুটা বাট। আগ্ৰহৰ আতিশয্যাত উচিত বাটটো এৰি ললোঁ ভুল বাটটো। প্ৰাসাদ সোমাব লাগিছিল সন্মুখৰ দুৱাৰেদি, মই সোমালোঁ পাছ দুৱাৰেৰে। গতিকে প্ৰাসাদৰ ভিতৰত প্ৰতিটো বস্তুৰেই দেখিলোঁ কুৎসিত পাছফালবোৰ। নিজৰ ভুলত বঞ্চিত হলোঁ সন্মুখৰ সকলো সৌন্দৰ্যৰ পৰা। আকৌ মুৰুলীধৰৰ ওচৰ পালোহি। মুৰুলীধৰে ক'লে, সেই প্ৰাসাদ মোৰ কাৰণে নহয়, বুজিলা? ক'বলৈ বাধ্য হ'লোঁ, এইবাৰো নুবুজিলোঁ চম্পা। কিয়? শুনা তেন্তে আৰু সহজ কৰি কওঁ।
জীৱন পথত আগবাঢ়ি গৈ আছিলোঁ, বোধ কৰোঁ তোমাৰ দৰেই চকু মেলি শুই। কিন্তু হঠাৎ এটি সোণোৱালী পুৱা সাৰ পাই উঠি দেখোঁ পৃথিৱীখন ৰঙীন সপোনেৰে ভৰা। যিফালেই চকু ফুৰাই চাওঁ সেইফালেই সজীৱ নিৰ্জীৱ প্ৰত্যেকটো বস্তুৱেই দেখোঁ অতি ধুনীয়া, অতি মনোমোহা। সৰি পৰা শেৱালি তলত এটা এটাকৈ প্ৰতিপা ফুল কোচত বুটলি লৈছোঁ। শুনিবলৈ পালোঁ ওচৰৰ মন্দিৰৰ পৰা উঠি অহা বীণাৰ স্বৰ্গীয় সুললিত ঝংকাৰ। নিচা লাগিল। প্ৰথম যৌৱনৰ উগ্ৰ নিচাত মতলীয়া হৈ মন্দিৰলৈ দৌৰ মাৰিলোঁ। মন্দিৰৰ দুৱাৰদলিত চঞ্চল উত্তেজনাৰে দুৱাৰত ঢকা দিলোঁ। ভুল হৈ গ'ল। দুৱাৰখন টানি খোলে, কিন্তু মই হেঁচা দিলোঁ। গতিকে মোৰ অসাৱধানতাৰ কাৰণে দুৱাৰৰ ভিতৰ ফালৰ খিলিটো পৰি গৈ দুৱাৰখন হৈ গ'ল সম্পূৰ্ণ বন্ধ। মন্দিৰৰ দুৱাৰ সেই একেখনেই। পৰিণামত চিৰদিনৰ কাৰণে মই ৰৈ গ'লোঁ মন্দিৰৰ বাহিৰত। কি কৰিম? চকুলো টুকি টুকি আকৌ উভতি আহিলোঁ সেই অগতিৰ গতি মুৰলীধৰৰ ওচৰলৈ। কোচৰ ফুলখিনি মুৰলীধৰৰ চৰণতে ঢালি দি মুখলৈ চালোঁ। মুৰলীধৰে হাঁহি ক'লে, চম্পা, তোৰ চকুত পানী? কিন্তু তই ভুল কৰিছ। ভালকৈ শুনচোন বীণ ক'ত বাজিছে। অলপ পাছতে বুজিলোঁ মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবৰ একমাত্ৰ পথ সেই বীণৰ সুৰৰ মাজত চিৰদিনলৈ নিজক ডুবাই ৰখাহি যে মুৰলীধৰৰ মুৰলীৰ পৰাই ওলাইছে। মোৰ মুখ লাহে লাহে উজ্জ্বল হৈ উঠিল। মুৰলীধৰে আকৌ ক'লে, চম্পা, ৰূপোৱালী আধলিটো পৃথিৱীত চন্দন, গৌৰী, উমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে, তোৰ দৰে অসাধাৰণ জীৱনৰ কাৰণে নহয়। হাঁহি হাঁহি চম্পাই কথাবোৰ ক'লে। মই কিন্তু হাঁহিব নোৱাৰিলোঁ। মোৰ মুখৰ ভাৱ দেখি তাই কথাবোৰ উৰাই দিয়াৰ ভাৱতে ক'লে, তুমিও ভাল দাদা। মই কোৱা কথাবোৰ যে মনে গঢ়া সাধুকথা তাকো বুজা নাইনে? সঁচাই চম্পাৰ কথাবোৰৰ দৰে তাইও মোৰ চকুত এটা জীৱন্ত সাঁথৰ। মোৰ সাধ্য নাই এই হাঁহি থকা চম্পাৰ আন এটা মূৰ্তি কল্পনা কৰোঁ। তথাপি সন্দেহ হয় এই চম্পাৰ মাজত আৰু এজনী চম্পাৰ উপস্থিতি। সি চম্পাৰ নিজস্ব আন এখন জগতত, য'ত হয়তো চম্পা একেবাৰেই অকলশৰীয়া, বোধ কৰোঁ একমাত্ৰ মুৰলীধৰৰ বাহিৰে। অতি মৰমেৰে তাইক সুধিলোঁ, বাৰু চম্পা, সঁচা কথা কচোন, তোৰ মনত একো দুখ নাই? হাঁহিত তাই ফাটি পৰিল। মোক নকন্দুৱাবা দাদা। তোমাক গৌৰীয়ে নিশ্চয় বলিয়া কৰিলে। নহ'লে কমল নগৰৰ চম্পাক কোনেও দুখ থকা বুলি নকয়, ক'ব নোৱাৰে, ভাবিবও নোৱাৰে। সকলোৱে জানে কমল নগৰৰ আটাইতকৈ সুখী প্ৰাণীটি হৈছে চম্পা। চম্পাই হাঁহিলে কমল নগৰৰ সকলোৱে হাঁহে। চম্পাৰ মাতত, চম্পাৰ কথাত, চম্পা যি বাটে যায় তাৰ চাৰিওফালে উঠে হাঁহিৰ তুফান। দুখ কৰিবৰ সময় ক'ত? বাৰু তোমাৰতো কোনো দুখ নাই? তেন্তে হাঁহাচোন ঠিক মোৰ দৰে প্ৰাণ খুলি, পাৰিবা? চম্পাৰ চকুত দুফুট পানী। হাঁহিৰে সুখক প্ৰমাণ কৰে সঁচা। আৰু তোৰ দৰে কোনেও চকুৰ পানী ওলোৱাকৈ হাঁহিবও নাজানে, সিও সঁচা চম্পা। আমিও হাঁহো, কিন্তু তোৰ হাঁহিৰ ওচৰত সি তোৰ হাঁহিৰেই প্ৰতিধ্বনি যেন লাগে। সেই বুলি তাত গৰ্ব কৰিবৰ কিটো আছে? সি হয়তো তোৰ মাতটো বৰ মিঠা দেখি, কিন্তু তোৰ হাঁহিৰ তলত মনৰ আচল কথাটো ঢাকি ৰাখি আমাক ফাঁকি দিবি কেনেকৈ? সেই হাঁহিত বোধ কৰোঁ বিষাদৰ প্ৰলেপ আছে। দেখিয়েই সি শুনিবলৈ হয় ইমান মিঠা। তোমাৰ মোক বাধা দি চম্পাই কৈ উঠিল, মোৰ দৰে সাজি কথা ক'ব নাজানা যদি কেলৈ কোৱা? আৰু কিয় তুমি সন্দেহ কৰিছা? বনৰীয়া পক্ষী, ভুল কৰি বন্দী হলোঁ সোণৰ সজাত। ভৰিত মোৰ ৰূপৰ শিকলিৰ বন্ধন। মুক্তি বিচাৰিলোঁ। মুৰলীধৰে মোক মুক্ত কৰিলে, ছিন্ন কৰি ৰূপৰ শিকলি। তাৰে এডোখৰ ৰৈ গ'ল ভৰিৰ লগত। সময়ে সময়ে সি মোক সোঁৱৰাই দিয়ে মোৰ বন্দী জীৱনৰ কথা। কিন্তু দাদা, সি মোৰ দুখৰ শিকলি নহয়, সুখৰ নুপুৰতো হ'ব পাৰে। এইবোৰো তোৰ মনে গঢ়া সাধু কথা। নিশ্চয়। তুমি কি বুলি ভাবিছা? মই কি বুলি ভাবিছোঁ চম্পাক ক'ব নোৱাৰিলোঁ। ভাবিছোঁ কোন আহিছিল চম্পাৰ জীৱনলৈ? কাক চম্পাই পায়ো হেৰুৱালে? ভুল বাটেৰে গৈ চম্পাই কাক বিচাৰিছিল? এদিনৰ কথা কেইষাৰে বাৰে বাৰে মনত পৰে। চম্পাই কৈছিল, মই যে তোমাৰ ভনী হওঁ দাদা, নহ'লেনো কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। ইও কি চম্পাৰ মনে গঢ়া সাধু কথা? চম্পাক সুধিলে কি উত্তৰ দিব?
মাজে মাজে সন্দেহ হয়, কিন্তু কি জানো সম্ভৱ। চম্পাই হয়তো মোক লাজ দি ক'ব, তুমিও ভাল দাদা, জানাই নহয় তুমি মোৰ বৰ মৰমৰ, সেই বুলি তোমাকতো মই আৰু তেনেকৈ বিচাৰিব নোৱাৰোঁ, নিবিচাৰোঁ। কিন্তু যেতিয়া দেখোঁ তোমাক আন এজনে মোৰ ওচৰৰ পৰা কাঢ়ি নিব খুজিছে, তেতিয়া ভয় হয়, তুমি জানোচা মোৰ পৰ হৈ যোৱা। ভাবি ভয় লাগে, সন্দেহ হয়। চম্পাই ঠিক তাকেই ক'লেহেঁতেন। মোক আৰু ভাবিবলৈ সময় নিদি তাই কৈ উঠিল, কি হ'ল, কি ভাবিছা ইমান? দেখিছোঁ তুমি অলপো ধেমালি নুবুজা দাদা। ভগৱানে মানুহৰ মুখ দিছে গোটেই জীৱন ভৰি কথা ক'বলৈ, হাঁহিবলৈ, মাজে মাজে কান্দিবলৈ, কিন্তু তুমি যদি তাৰ প্ৰত্যেকটোকে ওজন কৰি মূল্য দিবলৈ যোৱা, বৰ ঠগ খাবা হ'লে। ভাবিলোঁ ঠিকেইতো, মই যি ভাবিছোঁ সি হয়তো ভুল। চম্পাৰ কথাত হয়তো বেছি মূল্য দিছোঁ। কৌতুক হাঁহিৰে উপচি থকা চম্পাৰ ধুনীয়া মুখখনলৈ চালোঁ। হাথৰ হৈয়ে থাকি গ'ল। সান্তনা দিলোঁ মনক, চম্পা অতি বুদ্ধিমতী, তাই ইমান ডাঙৰ ভুল এটা কেতিয়াও নকৰে। অলপ সময় মনে মনে থকাৰ পাছত হঠাৎ এবাৰ চম্পাই জাপ মাৰি উঠিল। চোৱাচোন সন্ধিয়া লাগিল, গোসাঁই ঘৰত চাকি দিবৰ হ'ল, অথচ মই তোমাৰ। চম্পা চিটিকি মোৰ ওচৰৰ পৰা আঁতৰি গ'ল। ঘৰৰ পিৰালিত বহি মই চম্পাৰ প্ৰতিটো খোজ অনুসৰণ কৰিছোঁ। এটা এটাকৈ চম্পাই নিজৰ গৃহস্থালীৰ প্ৰাণীবোৰক নিপুণ হাতেৰে নিজৰ নিজৰ ঠাইত তুলি থলে। দুই এটাক দবিয়ালে, দুটা এটাক আদৰ কৰিলে, দুই এটাক বেলেগ বেলেগ নামেৰে মাতিলে। সুধিলোঁ, সিহঁতৰ একোটা নাম থৈছ নেকি? নিশ্চয়, গোটেইবোৰৰে। মনে মনে লিখি চালোঁ, সিহঁতৰ সংখ্যা শৰো ওপৰত। ইমানবোৰ নাম মনত থাকে কেনেকৈ? কিয়, মোৰহে নালাগে সিহঁতেও জানে কাৰ কি নাম। মোৰ বিশ্বাস নহয়, সঁচাইনে? তেনে চোৱা। চম্পাই কেইটামান নাম মাতি গ'ল আৰু মই চাই থাকোঁতেই উক্ত নামৰ গৰাকীবোৰ উৰি আহি তাইৰ গাত পৰিলেহি। বিজয়ীৰ গৌৰৱ লৈ তাই মোৰ ফালে চাই হাঁহি ক'লে, এতিয়া বিশ্বাস হ'লনে? কিন্তু চোৱাচোন, মোৰ কথাবোৰ অবিশ্বাস কৰিলে কেনেকৈ মোৰ কাম দুগুণ বাঢ়ে। কথাবোৰ? তাইৰ পকোৱা কথাবোৰলৈ কাণ নকৰি ভাবিলোঁ, চম্পাক অকল মানুহেই নহয়, পশু পক্ষীয়েও ভাল পায়। শহাবোৰৰ ওচৰলৈ গৈ তাৰে এটাক কোলাত তুলি লৈ মোক সুধিলে, এই নাম কি ৰাখিছোঁ জানা? নক'লে কেনেকৈ জানিমনো? বেয়া নাপাবা দেই, এই নাম ৰাখিছোঁ গৌৰী। প্ৰশ্ন কৰিলোঁ, কিয় বা? তাইৰ পিঠিত হাত বুলাই বুলাই ক'লে, কাৰণ এই বেটীৰ বৰ ভেম। কোলাত বহুৱাই মৰম কৰি নোখোৱালে নাখায় একো, আৰু আনে খোৱালেও নহয়, মই বান্দিয়েহে খুৱাব লাগে। আলফুলকৈ শহাজনীক তাইৰ গাঁতত নমাই থৈ চম্পাই ক'লে, এইবাৰ শুই থাকা দেই ৰাজকুঁৱৰী, মই সোনকালেই তোমাৰ ৰাজকোঁৱৰৰ ব্যৱস্থা কৰিম। ধেমালি কৰি সুধিলোঁ, ৰাজকুঁৱৰী গৌৰীক যেনিবা দেখিলোঁ, কিন্তু ৰাজৰাণী চম্পা কোন গৰাকী? ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগেই চম্পাই কৈ গ'ল, সেয়া আকৌ ভুল কৰিলা তুমি। ইহঁতৰ মাজত চম্পাক পাবা কেনেকৈ? চম্পাৰ জন্ম ইহঁতৰ আদৰ বিচাৰিবলৈ গ'লে কেনেকৈ হ'ব? চম্পা আৰ হৈ গ'ল। ঘৰৰ ভিতৰৰ কোঠা এটাত চম্পাৰ বুঢ়ীমাকে মূৰ জুৰি বন্ধা সূতাৰ নালৰ বিট চকুযোৰ নাকৰ আগত লগাই সুৰ ধৰি ৰামায়ণ পঢ়িছে। চম্পাৰ দৰে চম্পাৰ বুঢ়ীমাকো বৰ ধেমেলীয়া সাধুকথাৰ ভঁৰাল। মনত পৰে, সৰুতে বকুলপুৰত অসময়ে বুঢ়ী আইতাৰ ওচৰতে বহি আমি দুয়ো হুকুম দিওঁ, আইদেউতা সাধু কোৱা। আইদেউতাই সাধুকথা অপুৰন্ত ভাণ্ডাৰ খুলি সোধে, কোনটো সাধু? মই কওঁ তিনিমূৰীয়া দৈত্যৰ। চম্পাই মোক বাধা দি কয়, নহয়, সেই সপোনপুৰীতে ৰাজকুঁৱৰী বন্দী হোৱাটো। আইদেউতাই অসংলগ্ন ভাৱবোৰ মনৰ দাপোণত এটা এটাকৈ প্ৰতিফলিত হৈ আকৌ আঁতৰি গৈছে। পশ্চিম আকাশৰ ফালে চালোঁ, অস্তগামী সূৰুযৰ শেষ ৰশ্মিকণো অলপ আগতে মাৰ গৈছে। ইমান পৰ আনৰ পোহৰত জয় পৰি থকা ম্লান তৰাটোৱে এই সুযোগ পাই উঠি পৰি প্ৰণাম কৰিছে যে তাৰো এটা নিজস্ব মৰ্যাদা আছে। নিজৰ দীপ্তিতে নিজেই দীপ্ত হৈ উঠিবৰ তাৰো সামৰ্থ্য আছে। বোধ কৰোঁ পূব আকাশত জোন উঠিছে, মই দেখা নাই, কিন্তু গছৰ আগৰ পাতবোৰত তাৰ মায়াবী পৰশৰ চিন পাইছোঁ। আন্ধাৰ আৰু পোহৰ এই মিলন সন্ধিক্ষণত হাতত বন্তি লৈ চোতালৰ এমূৰে থকা তুলসী ভেটিৰ সন্মুখত চম্পা। ইয়াৰ ভিতৰতে চম্পাই হাত-মুখ ধুই নতুন এসাঁজ পৰিষ্কাৰ বগা কাপোৰ পিন্ধিছে। হাতৰ ধূনাৰ মলাৰ পৰা ওপৰলৈ উৰি যোৱা সুগন্ধি ধোঁৱাৰ
বা পাই ঠাইডোখৰ হৈ পৰিছে নিৰ্মল পবিত্ৰ, মাজে মাজে বিচি দিয়া মলাৰ জ্বলা আঙঠাৰ ৰঙা আভা শুভ্ৰ বসন পৰিহিতা চম্পাৰ গালত পৰিছেহি। ই এক চম্পাৰ নতুন ৰূপ, শান্ত সৌম্য লক্ষ্মী প্ৰতিমা। চম্পাৰ দুয়ো কাষৰ বস্তুবোৰৰ ওপৰেদি যেন শান্তিৰ নিজৰা এটাহে বৈ গৈছে। অলপ আগতে চম্পা আছিল চঞ্চল পানীৰ সোঁতত, বতাহত হালি জালি নাচি থকা চঞ্চল ৰক্তকমল, আৰু এতিয়া হৈ পৰিছে ধীৰ স্থিৰ পানীৰ সুশীতল আসনত বহি ধ্যানমগ্না পূৰ্ণ প্ৰফুষ্ঠিত শুভ্ৰ কমল। গোটেই ঘৰটোৰ প্ৰতিটো কোঠাত ঘূৰি ঘূৰি চম্পাই ধূনাৰ ধোঁৱাৰ জাল সৃষ্টি কৰি দুবৰি দলিবোৰতো পানী সিঁচি দিছে। নীলা আকাশত উৰি ফুৰা শুকুলা মেঘে বাৰে বাৰে আঁৰ কৰি দিয়া জোনৰ দৰে ধূনাৰ ধোঁৱাৰ মাজত চম্পাৰ মুখখনো মাজে মাজে আঁৰ হৈছে, আকৌ মুকলি হৈ পৰিছে। চম্পা ইমান পৰ নিজৰ কামতে মগ্ন, এবাৰো মোক মতা নাই, এবাৰ ঘূৰিও মোৰ ফালে চোৱা নাই। নিজৰ সকলো কৰ্তব্য শেষ কৰি লৈ মোৰ ওচৰলৈ আহি মোক জোৰেৰে ঠেলা এটা মাৰিলে। কি হ'ল? এই ভৰ সন্ধিয়া পিৰালিত এনেকৈ বহি থাকিলে যে ঘৰলৈ অলক্ষ্মী আহে। চাওঁ চাওঁ উঠা। ক'ব পৰা নাছিলোঁ যে তেতিয়ালৈকে পিৰালিতে বহি আছোঁ। তাইৰ ঠেলা খাই উঠিবলৈ বাধ্য হ'লোঁ। চম্পা, ভয় কৰিছ কেলৈ? যিখন ঘৰে তোৰ দৰে লক্ষ্মী প্ৰতিমাৰ পৰশ পাই থাকে সেই ঘৰলৈ অলক্ষ্মী সোমাব কোন বাটে? হৈছে হৈছে, এতিয়া সেইবোৰ এৰা, বৰঞ্চ ঘৰৰ ভিতৰলৈ সোমাই নিজেই প্ৰমাণ কৰি দিয়া অলক্ষ্মী কোন বাটেৰে সোমাই। একেবাৰে জাগ্ৰত অলক্ষ্মী। মোৰ মুখলৈ ঘূৰি চাই হাঁহি সুধিলে, পিছে দেৱী দেখিহে নামটো অলক্ষ্মী। দেৱ হ'লে কি নাম হ'ব? তৎক্ষণাৎ ক'লোঁ, নিশ্চয় অলক্ষ্মা। কিন্তু এইবাৰ তোৰ জাগ্ৰত অলক্ষ্মীৰ ঢেৰ দেৰি হ'ল চম্পা। মই ঘৰলৈ যাওঁ, নহ'লে ঘৰ পাওঁগৈ মানে বহুত নিশা হ'ব। মুহূৰ্ততে চম্পা মুখৰ হাঁহি মাৰ গ'ল। আচৰিত হৈ প্ৰশ্ন কৰিলে, ঘৰলৈ মানে? বকুলপুৰলৈ? ময়ো অলপ আচৰিত হৈয়ে ক'লোঁ, নহ'লে আৰু ক'লৈ? চম্পাই মুখৰে একো নামাতি কিছু সময় মোৰ চকুলৈ একেথৰে চাই লৈ লাহে লাহে আনফালে মুখখন ঘূৰাই নিলে। বেছ, যোৱা। মই ভাবিছিলোঁ আজি থাকি যাবা। মই কি কৰিম ভবাৰ আগতেই ভিতৰৰ পৰা আই দেউতাক চিঞৰি কোৱা শুনিলোঁ, চম্পা, চন্দন যাব খুজিছে নেকি? তাক ক আজি আৰু ঘৰলৈ যাব নালাগে। ব্যস্ত হৈ ক'লোঁ, আই দেউতা, মই যে মাক কৈ আহিবলৈ নহ'ল। হৈছে হৈছে, নকৈছোঁ। মোৰ বোপাইৰ মাতৃভক্তি। এই নিশা আৰু বাটকুৰি বাই ঘৰলৈ নগ'লেও হ'ব, ইয়াতে থাক। চম্পা, বৃন্দাক খোৱা লোৱাৰ দিহা কৰিবলৈ। আই দেউতা বোধ কৰোঁ আকৌ ৰামায়ণৰ মাজত ডুবি গ'ল। কাৰণ আৰু একো নক'লে। মোৰ প্ৰতিবাদ কৰা নিৰৰ্থক। প্ৰায়ে চম্পাই বাধা দিয়া সত্ত্বেও জোৰ কৰিয়ে ইয়াত থাকি যাওঁ। আজি ঘৰত অলপ কাম আছিল। চম্পাই আকৌ ক'লে, বেছ, যোৱা। মই ভাবিছিলোঁ আজি তুমি থাকি যাবা। একেষাৰ কথাৰ কোৱাৰ অৰ্থ নুবুজি চম্পাৰ মুখলৈ চাই তাৰ পাৰ্থক্য বুজিলোঁ। প্ৰথমবাৰ কওঁতেই চম্পাৰ মুখত দেখিছিলোঁ অভিমান, চকুত আছিল চেনেহৰ দাবী। কিন্তু এইবাৰ আছে ওঠত হাঁহি, মাতত ঠাট্টাৰ সুৰ। ঠাট্টা মোক নহয়, বোধ কৰোঁ নিজক নিজৰ খন্তেকীয়া দুৰ্বলতাকণক। পৃথিৱীৰ চাৰিসীমাৰ মাজত মই, মা আৰু আই দেউতা, এই তিনিওজনেই চম্পাৰ একমাত্ৰ সম্বল, আপোনজন। অভিমান আৰু আমাৰ ওচৰতে যে কৰিব পাৰে, কিন্তু কোনো দিনেই কৰা নাই। আজি ভুলতে মোৰ ওচৰত কৰি পেলাইছিল। হয়তো সেই দেখিয়ে নিজকে ঠাট্টা কৰিছে। দুয়ো আই দেউতাৰ কোঠালৈ সোমাই গ'লোঁ। মই প্ৰায় আই দেউতাৰ গাৰ ওচৰতে বহি আবদাৰ কৰিলোঁ, আই দেউতা, তেন্তে সাধু কোৱা। নাকৰ আগৰ চকুৰজোৰ কপাললৈ তুলি দি আই দেউতাই ক'লে, বুঢ়া গৰু, এতিয়া যে তই কমলনগৰৰ বিষয়া হলি, সাধু কথা শুনাৰ জানো বয়স আৰু আছে? চাওঁ আহ। আই দেউতাই দুয়ো হাতৰ মাজত মোৰ মূৰটো টানি ল'লে। মই বুজোঁ, মুখেৰে বুঢ়া গৰু ক'লেও আই দেউতাৰ চকুত আজিও মই আৰু চম্পা দুয়ো সেই তাহানিখনৰ শিশুৱেই হৈ আছোঁ। পাছফালৰ পৰা চম্পাই আই দেউতাৰ ডিঙিত সাৱটি ধৰি কাণৰ ওচৰলৈ মুখখন নি ফুচফুচাই সুধিলে, পাছে আই দেউতা, এইবাৰ তোমাৰ বুঢ়া গৰুক সোধাচোন, মই তেওঁলৈ কোনবিধ দানা সিজাব লাগে? আই দেউতায়ো চম্পাৰ দৰে একে সুৰতেই ফুচফুচাই ক'লে, তই অন্নপূৰ্ণাই যি দানাই মুখৰ আগত তুলি ধৰিবি সিয়েই হৈ পৰিব অমিত। চিতল মাছৰ কুলঠিখিনি আছে নহয়, তাৰে সৈতে বিলাহী বেঙেনাৰ এখন টেঙা কৰিবি। বুঢ়া গৰুৱে বৰ ভাল পায়। চম্পা যাব খোজাত এইবেলি স্বাভাৱিক হৈ ক'লে, তই পাৰিবিনে নোৱাৰ?
বেয়া কৰাতকৈ বৰঞ্চ বিন্দাকে ৰান্ধিবলৈ ক। হে আই দেউতা, তুমি নিজেই ক'লা দেখোন, মই যিটো বস্তুৱে হাত দিওঁ সিয়ে হৈ পৰে অমৃত। সেই দেখিয়েতো পৰাপক্ষত ৰান্ধনীঘৰত নোসোমাও, কাৰণ ভয় হয় এবাৰ অমিতৰ জুতি পালে তোমাৰ বুৱে কিজানি মোৰ পাছ নেৰাই হয়। আৰু কি দাদা? মোৰ পৰা আহাৰৰ লিষ্টখন মুখে মুখে লৈ চম্পা ৰান্ধনীঘৰত সোমালগৈ। খোৱা বোৱা শেষ কৰি যেতিয়া শোৱনি কোঠাত সোমাওঁ তেতিয়া ওচৰ চুবুৰীয়া সকলো টোপনিত অচেতন। খিৰিকীৰে চাই দেখিলোঁ তুলসীৰ তলৰ বন্তিগছ তেতিয়াও ধিমিক ধামাককৈ জ্বলিছিল। এইখন ঘৰত থাকিলে মই সদায় এই আহল বহল কোঠা ব্যৱহাৰ কৰোঁ। ইয়াত মোৰ কাৰণে সদায় এখন বিচনা থাকে। কোঠাটোৰ ডাঙৰ ডাঙৰ খিৰিকীকেইখনৰ পৰ্দাবোৰ তুলি দি চাকিটো নুমাই দিলোঁ। বাহিৰত নিৰ্মল জোনাক, আকাশখনৰ ক'তো এফুট ডাৱৰ নাই। এচমকা জোনাক কোলাত লৈ মায়াবী বিচনাখনে মোক আহ্বান কৰিছে। ময়ো শৰীৰটোক ঢালি দিছোঁ সেই মায়াবী কোলাত। টোপনি অহা নাই, সোনকালে নাহেও। এনে এটা সুন্দৰ স্তব্ধ শীতল জোনাকৰ কিৰণত উজ্জ্বল হৈ থকা নিশাৰ সৌন্দৰ্যৰ মাজলৈ নিদ্ৰাদেৱীক মাতি আনিবলৈ ইচ্ছা যোৱা নাই। ইমানপৰে শ্ৰোতাসকলে কাঞ্চন বৰুৱাদেৱৰ ৰচিত উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ত্ৰয়োদশ খণ্ডটি উপভোগ কৰিলে। ইয়াৰ পাছৰ খণ্ডটি আপোনালোকৰ মাজলৈ অতি সোনকালেই মই লৈ আহিম। ধন্যবাদ।